Hello everyone, মই পলাশ বৰাই NBC নাৰায়ণপুৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ আপোনালোকক স্বাগতম জনাইছো। NBC নাৰায়ণপুৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এলানি অনলাইন কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা কৰিছো। গতিকে আপোনালোকে যদি এই যাত্ৰাত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়া আমাৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশন বেলটো বজাই দিয়ক। ভৱিষ্যতলৈ আপোনালোকে NBC নাৰায়ণপুৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা কম্পিউটাৰৰ বিভিন্ন বিষয় যেনে টেলি, GST, Excel, Photoshop আদিৰ বিভিন্ন ধৰণৰ ভিডিও জৰিয়তে আপোনালোকে কম্পিউটাৰৰ জ্ঞান আহৰণ কৰিব পাৰিব। ধন্যবাদ। তেতিয়া হলে দেৰি নকৰি আহক আজি আমি কম্পিউটাৰ প্ৰশিক্ষণৰ প্ৰথমটো অধ্যায় আৰম্ভ কৰো। কম্পিউটাৰ আজি আমি প্ৰথম অধ্যায়ত আলোচনা কৰিম কম্পিউটাৰ বেসিক কম্পোনেন্টৰ বিষয়ে। কম্পিউটাৰ এটা সাধাৰণতে ক্যালকুলেটিং যন্ত্ৰ হয়। কম্পিউটাৰ এটা ইলেক্ট্ৰনিক ডিভাইস আৰু প্ৰথম অৱস্থাত হিসাব নিকাচ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। কিন্তু সাম্প্ৰতিক সময়ত বিভিন্ন ক্ষেত্ৰত কম্পিউটাৰ ব্যৱহাৰ দেখা যায়, যেনে চিকিৎসা বিজ্ঞানৰ পৰা আদি কৰি শিক্ষা, বাণিজ্য, যোগাযোগ আদি বিভিন্ন ক্ষেত্ৰত আমি কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। আজ আমাৰ মূল টপিকটো হ'ল আজি কম্পিউটাৰ বেসিক কম্পোনেন্ট। কি দুটা বেসিক কম্পোনেন্টৰ সহায়ত কম্পিউটাৰ গঠন হয় তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। কম্পিউটাৰ সাধাৰণতে দুটা বেসিক কম্পোনেন্টৰ সহায়ত গঠন কৰা হয়। এটা হ'ল হাৰ্ডৱেৰ আৰু আনটো হ'ল সফটৱেৰ। কম্পিউটাৰ হাৰ্ডৱেৰ হৈছে কম্পিউটাৰ ফিজিক্যাল কম্পোনেন্ট, মানে আমি চকুৰে যোনখিনি দেখো, যেনে মনিটৰ, কিবোৰ্ড, মাউস আৰু আপোনাৰ সিস্টেম ইউনিট বক্স, UPS আদি হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ। আৰু কম্পিউটাৰ সফটৱেৰ বুলি ক'লে আমি যিবিলাক এপ্লিকেশনৰ সহায়ত আমাৰ কম্পিউটাৰটো ৰান হয় বা কম্পিউটাৰটো চলে তাক কোৱা হয় কম্পিউটাৰ সফটৱেৰ। কম্পিউটাৰ সফটৱেৰৰ বহুত ভাগ আছে। উদাহৰণস্বৰূপে সিস্টেম সফটৱেৰ, অপাৰেটিং সফটৱেৰ আদি আৰু এপ্লিকেশন সফটৱেৰ আদিক আমি বুজো। আহক আমি কম্পিউটাৰ হাৰ্ডৱেৰ বিষয়ে এতিয়া অলপ আলোচনা কৰোঁ। আমি প্ৰথমে কৈছোৱেই কম্পিউটাৰ ফিজিক্যাল কম্পোনেন্ট বিলাক হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ, যাৰ সহায়ত আমি কম্পিউটাৰটো ৰান হয় বা কম্পিউটাৰটো ফিজিক্যালি আমি চলাব পাৰোঁ। আমাৰ কম্পিউটাৰটোত সাধাৰণতে এটা সিস্টেম ইউনিট বাকচ থাকে। এই সিস্টেম ইউনিট বাকচটোক একেলগে আমি CPU বুলি কওঁ। তাৰ ফুল ফৰ্ম হৈছে চেন্ট্ৰেল প্ৰসেসিং ইউনিট। চেন্ট্ৰেল প্ৰসেসিং ইউনিটত যদি আমি যাওঁ তাত বহুতো কম্পোনেন্টৰ দ্বাৰা এটা চেন্ট্ৰেল প্ৰসেসিং ইউনিট বক্স গঠন হয়। তাতে এটা কেবিনেট থাকে যোনটো বাহিৰৰ বক্সা, এই বক্সাটো কেবিনেট বুলি কোৱা হয়। তাতে CD ড্ৰাইভ থাকে যাৰ সহায়ত আমি VCD বা CD ডিস্ক লগাব পাৰোঁ। ইয়াতে দুটা মেমৰি থাকে, এটা হ'ল প্ৰাইমাৰী মেমৰি আৰু আনটো হৈছে সেকেন্ডাৰী মেমৰি। প্ৰাইমাৰী মেমৰি বুলি ক'লে আমি বুজো যে RAM আৰু ROM। RAMৰ ফুল ফৰ্ম হৈছে ৰেন্ডম এক্সেছ মেমৰি আৰু ROMৰ ফুল ফৰ্ম হৈছে ৰিড অনলি মেমৰি। এই দুটা হৈছে প্ৰাথমিক মেমৰি। ইয়াৰ উপৰিও আন মেমৰি থাকে যিটো গৌণ মেমৰি বা সেকেন্ডাৰী মেমৰি বুলি কোৱা হয়। সেইটো হৈছে হাৰ্ড ডিস্ক, CD ড্ৰাইভ, পেন ড্ৰাইভ আদিবিলাক হৈছে কম্পিউটাৰৰ সেকেন্ডাৰী মেমৰি। ইয়াৰ উপৰিও কম্পিউটাৰত এখন মাদাৰবোৰ্ড থাকে আৰু এটা প্ৰসেসৰ থাকে যিটো চেন্ট্ৰেল প্ৰসেসিং ইউনিট বুলি কোৱা হয়। এই গোটেই প্ৰসেসৰটোৱে কম্পিউটাৰটোৰ গতি আৰু ইয়াৰ মানদণ্ড কেনেকুৱা হ'ব ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। আৰু কম্পিউটাৰ এই কম্পোনেন্টসমূহৰ সহায়তে কম্পিউটাৰ এটা ৰান হয়। আৰু কম্পিউটাৰ সফটৱেৰ বুলি ক'লে আমিতো গম পাইছোৱেই বিভিন্ন ধৰণৰ এপ্লিকেশনৰ সহায়ত কম্পিউটাৰ এটা চলে। কম্পিউটাৰ এটা অপাৰেট হ'বলৈ সাধাৰণতে যিটো সফটৱেৰ ব্যৱহাৰ কৰা হয় তাক কোৱা হয় সিস্টেম সফটৱেৰ। এই সিস্টেম সফটৱেৰ সহায়ত কম্পিউটাৰ এটা বুট হয়। আৰু সিস্টেম সফটৱেৰ এটা ভাগ হৈছে অপাৰেটিং সিস্টেম, OS বুলি কোৱা হয় যাক। এই OSৰ সহায়তে আমি কম্পিউটাৰ এটা পৰিচালনা কৰিব পাৰোঁ। বৰ্তমান সময়লৈকে কম্পিউটাৰৰ বহুখিনি এপ্লিকেশন আৰম্ভ হৈছে, এপ্লিকেশন সফটৱেৰ ষ্টাৰ্ট হৈছে। তাৰ ভিতৰতে আমি উইন্ডোজ, লিনাক্স এনে ধৰণৰ এপ্লিকেশন সফটৱেৰ পাব পাৰোঁ। আৰু ইয়াৰ উপৰিও আমি ৱৰ্ড প্ৰসেসিং সফটৱেৰ আছে, আমাৰ ডাটাবেছ সফটৱেৰ আছে। এই সমূহৰ বিষয়ে আমি সফটৱেৰ যোনটো অধ্যায় সেই সফটৱেৰ অধ্যায়ত আমি ভালদৰে পঢ়িম। কম্পিউটাৰ হাৰ্ডৱেৰটো আকৌ আমি দুটা বিভিন্ন ভাগত ভাগ কৰিছোঁ। যিখিনি ফিজিক্যাল কম্পোনেন্ট হয় সেইখিনি কোৱা হয় ইনপুট ডিভাইস আৰু আউটপুট ডিভাইস। ইনপুট ডিভাইস হৈছে যি ডিভাইসৰ সহায়ত আমি কম্পিউটাৰৰ ভিতৰৰ কামখিনি সমাধান কৰি এটা ৰিজাল্ট উলিয়াই দিব পাৰোঁ, সেইটোৱে হৈছে ইনপুট ডিভাইস। ইনপুট ডিভাইসৰ ভিতৰত আমি
মাউচ কিবোৰ্ড স্কেনাৰ এইবিলাকক আমি ইনপুট ডিভাইচত অন্তৰ্ভুক্ত কৰিব পাৰোঁ যি নিৰ্দিষ্ট এটা ডাটা প্ৰচেছ কৰাত সহায় কৰি দিয়ে আউটপুট মানে হৈছে ৰিজাল্ট আমি কম্পিউটাৰ এটাত যিখিনি ইনপুটে যিখিনি কাম কৰি বাহিৰত উলিয়াই দিয়ে সেইখিনি হয় ৰিজাল্ট ধৰি লওক মনিটৰটো ডিসপ্লে হৈছে আমি যিখিনি নিৰ্দেশ দিয়া হৈছে কম্পিউটাৰ য'ত ভিজুৱেলি ডিসপ্লে হৈছে সেইখিনি হৈছে মনিটৰত ওলাইছে তো গতিকে মনিটৰটো হ'ল এটা আউটপুট ডিভাইচ মনিটৰৰ আন এটা নাম হৈছে আপোনাৰ VDU মানে ভিজুৱেল ডিসপ্লে ইউনিট য'ত আমি ভিজুৱেলি দেখা পাওঁ সেই কাৰণে তাক ভিজুৱেল ডিসপ্লে ইউনিট বুলি কোৱা হয় ইয়াৰ উপৰিও আউটপুট ডিভাইচ হৈছে এটা প্ৰিন্টাৰৰ বিভিন্ন ধৰণৰ ভাগ আছে তেনেকৈ আপোনাৰ লেজাৰ প্ৰিন্টাৰ ডট মেট্ৰিক্স প্ৰিন্টাৰ আৰু ইয়াৰ উপৰিও আপোনাৰ ইংকজেট প্ৰিন্টাৰ এই সকলোবিলাক প্ৰিন্টাৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও কম্পিউটাৰ হাৰ্ডৱেৰ এটা ভাগত ষ্ট'ৰেজ ডিভাইচ হিচাপে ব্যৱহাৰ কৰা হয় ষ্ট'ৰেজ সফটৱেৰ আৰু ষ্ট'ৰেজ হৈছে কম্পিউটাৰ এটাৰ ভিতৰৰ সিস্টেমখিনি চলাই নিয়াত সহায় কৰা প্ৰগ্ৰাম যেনে RAM ROM ফ্লপি ডিস্ক হাৰ্ড ডিস্ক CD-ROM DVD এই সকলোবিলাক হৈছে কম্পিউটাৰ সিস্টেম সফটৱেৰ অন্তৰ্গত আৰু আমি নেক্সট পৰ্যায়ত কম্পিউটাৰ প্ৰকাৰ কম্পিউটাৰৰ হিষ্ট্ৰী কম্পিউটাৰ কেনেকৈ ডেভেলপ হৈছিল এই সকলোবিলাক আলোচনা কৰিম আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়া আপোনালোকে নিশ্চয় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে বেল আইকনটো বজাব আপোনালোকৰ এটা লাইকে আমাক এই কোৰ্সটো আগবঢ়াই নিয়াত যথেষ্টখিনি সহায় কৰিব ধন্যবাদ